Welcome back to my another video. It is sobore manot eta question thake je YouTube ot paisa kamabor babe kiman views hobo lagibo aru kiman subscribers hole apunar YouTube channel to monetize hoi jabo. এই সকলোখিনি কথাৰ উত্তৰ লৈ আজি মই আহিছো আপোনালোকৰ ওচৰত গতিকে ভিডিওটো হেকলকে চাব ইউটিউবত আমি আহিবৰ বাবে প্ৰথমতে আমাক লাগিব এটা ইউটিউব চেনেল আৰু সেই ইউটিউব চেনেলটো আপোনালোকৰ ওচৰত সকলোৰে ওচৰত আছে কাৰণ সকলোৰে ওচৰত এটা জিমেইল একাউণ্ট নিশ্চয়কৈ আছে আপুনি যেতিয়া ইউটিউব ওপেন কৰিব তেতিয়া ওপৰত কৰ্নাৰত দেখিব এটা জিমেইল একাউণ্ট ওলাই থাকে সেই জিমেইল একাউণ্টৰ পৰাই আপুনি নিজৰ এটা ইউটিউব চেনেল খুলি ল'ব পাৰে তো ইউটিউব চেনেল খোলাটো নিশ্চয় আজিকালি সামান্য কথা হৈ গ'ল ইমান একো এটা টান কথা নহয় গতিকে আপুনি ইউটিউব চেনেলটো খুলিলে এতিয়া ইউটিউব চেনেলটো খোলাৰ পিছত আপুনি কি কৰিব লাগিব আপুনি নিজৰ কিছুমান ভিডিও দিব লাগিব আপুনি বেলেগৰ ভিডিও দিব নোৱাৰে যেনেকৈ ধৰক আপুনি যদি ভাবিছে যে বুলে মই ইউটিউবত বেলেগৰ ভিডিও এটা ডাউনলোড কৰি কিনে আপুনি আপোনাৰ চেনেলত দি দিব তেনেহলে হেতু একেবাৰে নহব আপোনাৰ একেবাৰে সম্পূৰ্ণ নিজৰ হ'ব লাগিব যদি বুলে ভাবিছে আপুনি স্ক্ৰিন ৰেকৰ্ড কৰিব হেতুটো নিজে কৰা নিচিনা হয় স্ক্ৰিন ৰেকৰ্ড কৰি কিনে দিম ভাবিছে হেতু নহব টিভিত বুলে কিবা এটা শ্ব চলি আছে আপুনি ফোনেৰে হেতু ৰেকৰ্ড কৰিছে তাৰ পিছত হেতু আপুনি মোবাইলত ইউটিউবত দি দিছে তেতিয়াও নহব এই সকলোবোৰখিনি ক্ষেত্ৰত আপুনি যদি বেলেগৰ কিবা এটা ভিডিও দিয়ে বা জিও দিয়ক তেতিয়া আপোনাৰ ভিডিওত কপিৰাইট লাগি যাব আপুনি যদি বেলেগৰ গান এটাও আপোনাৰ ব্যাকগ্ৰাউণ্ডত লগায় তেতিয়াও আপোনাৰ কপিৰাইট লাগি যাব এতিয়া কপিৰাইটৰ কথালে নাহো কাৰণ কপিৰাইটটো সম্পূৰ্ণ এটা বেলেগ ভিডিও হৈ যাব কপিৰাইটৰ বাবে আপুনি কিছুমান নিয়ম আছে ৰুলছ ৰেগুলেশ্যন আছে সেইবোৰ মানি চলিব লাগিব যি কি নহওক তো এতিয়া আমি গম পালো যে আপোনাৰ ভিডিওত আপুনি কি ধৰণৰ কন্টেন্ট দিব লাগিব সম্পূৰ্ণ নিজৰ হ'ব লাগিব আপোনাৰ জিও টেলেন্ট আছে আপুনি যদি কিবা ভালকে কাৰোবাক কিবা বুজাব পাৰে আপুনি কথা ক'ব পাৰে নহলে বা আপুনি যদি কিবা বনাব পাৰে আৰু নহলে বা আপুনি কুক কৰিব পাৰে যি কি নহওক এই সকলোখিনি আপোনাৰ সম্পূৰ্ণ নিজৰে হ'ব লাগিব বেলেগৰ একো হ'ব নোৱাৰে ইউটিউবে এইটো কৈছে যে জিও ভিডিও বনাই আপোনাৰ অৰিজিনেল হ'ব লাগিব এতিয়া ভিডিও আপনি চেনেল বনালে তাৰ পিছত আপুনি নিজৰ কন্টেন্ট দিলে এতিয়া ভিউজৰ কথা আহো এতিয়া আমাৰ সকলোৰে এটাই লাগে যে ইউটিউবত ভিডিও দিম পইচা পাম হেতু সকলোৰে ঠিকে ভাবে কাৰণ আমি সকলোৱে পইচাৰ কাৰণে যেহেতু কৰা নিচিনা হয় কাৰণ আমি যেটো দেখি আহিছো এতিয়া ৰিয়েল লাইফত সৰকাৰি চাকৰি হওক প্ৰাইভেট জব হওক বা বিজনেস এতিয়া ইউটিউব এনেকুৱা এটা প্ল্যাটফৰ্ম বনি গৈছে যত সৰকাৰি চাকৰিতকৈ সাগে বেছি পইচা পোৱা যায় গতিকে আমাৰো এটা মন যায় ঘৰত বহি বহি যদি কেমেৰাটোৰ আগত আমি কিবা অকমান কথা কয় বা কিবা এটা কাম কৰি দেখাই যেটো আমাৰ নিজৰ টেলেন্ট থাকে এক কপি কৰা নহয় যেটো আমি নিজৰ পৰাই কৰো হেখিনি কৰি যদি আমি কিছু পইচা অৰ্জন কৰিব পাৰো তেনেহলে খুবেই বেছি ভাল কথা এটো গতিকে এতিয়া ভিউজৰ কথালৈ আহো এতিয়া বহুতে ভাবে 1000টা ভিউজ যদি হয় তেতিয়া আপুনি ইউটিউবৰ পৰা পইচা পাব এটো সম্পূৰ্ণ ভুল 1000টা ভিউজ পালে আপুনি পইচা নাপায় ইউটিউবৰ পৰা নহলে বা যদি কোনোবাই কয় যে সাবস্ক্ৰাইবাৰ্স বেছি হ'ব লাগিব তেতিয়া আপুনি পইচা পাব এটো সম্পূৰ্ণৰূপে ভুল কথা সাবস্ক্ৰাইবাৰ্সৰ ওপৰতো আপোনাৰ একো ডিপেন্ড নকৰে ইউটিউবৰ পৰা যে পইচা পাব ইউটিউবৰ পৰা পইচা পোৱাৰ এটা মেইন কাৰণ হ'ল এডভাৰটাইজমেন্ট আপোনাৰ যদি এটা ভিডিওত 1 লাখ ভিউজ আহিছে আৰু যদি সেই ভিডিওটোত আপোনাৰ এডভাৰটাইজ নাই তেনেহলে আপুনি সেই ভিডিওটোৰ পৰা পইচা নাপায় গতিকে আপোনাৰ জিও ভিডিও আপুনি আপলোড নকৰক কিয় তাত যদি এডভাৰটাইজমেন্ট এটা আহিছে সেই এডভাৰটাইজমেন্টৰ পৰাহে আপুনি পইচা পাব আপুনি সেই ভিডিওটোত কিমান ভিউজ আহিছে বা আপোনাৰ সেই ভিডিওটোৰ পৰা যদি সাবস্ক্ৰাইবাৰ্স বাঢ়ি গৈছে তাৰ ফলত আপুনি কেতিয়াও পইচা নাপায় যদি আপোনাৰ ভিডিওত 6000 ৰ পৰা 7000 ৰ ভিতৰত ভিউজ আহে তেতিয়াহে আপুনি কিবা এটা পইচা পোৱাৰ চান্স থাকে নহলে বা তাৰ কমত 1000 ভিউজটো একেবাৰে হ'ব নোৱাৰে 1000 ভিউজত আপোনাৰ পইচা পোৱাৰ হেতু নাথাকে আৰু আপোনাৰ ওয়াচ টাইমৰো এটা কথা আহি যায় 4000 ওয়াচ টাইম 4000 আৱাৰ হ'ব লাগিব ওয়াচ টাইমটো মানে 4000 মানুহে আপোনাৰ ভিডিও 4000 ঘণ্টা মানুহে আপোনাৰ ভিডিওটো চাব লাগিব তেতিয়াহে আপোনাৰ চেনেলটো মনিটাইজ হ'ব আৰু মনিটাইজ হলে আপোনাৰ একাউণ্টত পইচা সোমাব
তাৰোপৰি আমি কি কৰোঁ যেতিয়া আমি ভিডিঅ' বনাওঁ আমি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিওঁ আমি হোৱাটছএপত হওক বা ইনষ্টাগ্ৰাম বা ফেচবুক যিকোনো এটা ছ'চিয়েল মিডিয়াত আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিওঁ হোৱাটছএপত ষ্টেটাছ লগাই দিওঁ যে ইউটিউবৰ এইটো লিংক আছে এনেকৈ এইটো একেবাৰে কৰিব নালাগে কাৰণ এতিয়া আমাৰ হোৱাটছএপত কি হয় হোৱাটছএপত আমাৰ ভিডিঅ' ধৰক মই টেকনিকেল ভিডিঅ' বনাওঁ এতিয়া মোৰ টেকনিকেল ভিডিঅ' চোৱা অডিয়েঞ্চ হোৱাটছএপত খুব কম আছে কিছুমানে গেমিং ভিডিঅ' চাই ভাল পায় কিছুমানে বেলেগ চব মানুহতো একেই নহয় চব মানুহৰ ভিডিঅ' চোৱাৰ যিটো থাকে সেইটো চবৰে বেলেগ থাকে কেটেগৰীটো বেলেগ থাকে কিছুমানে গেমিং ভিডিঅ' চাই ভাল পায় কিছুমানে ভ্লগ চাই ভাল পায় ঠিক তেনেকৈ মই যদি এটা ভিডিঅ' হোৱাটছএপত শ্বেয়াৰ কৰিছোঁ তেনেহ'লে মোৰ ভিডিঅ'টো খুলিটো চালে ধৰক গেমিং ভাল পোৱা মানুহজনে মোৰ টেকনিকেল ভিডিঅ'টো খুলি কিনে অ'পেন কৰি চালে এতিয়া সেই মানুহজনৰ ধৰক ইমান এটা ভাল নালাগিলে কাৰণ টেকনিকেল ভিডিঅ' ইমান এটা ভাল নাপায় গতিকে খুলি কিনে চালে ডাইৰেক্ট অফ কৰি দিলে কিন্তু তেনে সময়তে যদি মোৰ ভিডিঅ' টেকনিকেল ভিডিঅ' চোৱা মানুহ এজনে যদি মোৰ ভিডিঅ'টো খুলি চায় সেই মানুহজনে কিন্তু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কাৰণ তেখেতৰ টেকনিকেল ভিডিঅ' চোৱাত অকণমান ইণ্টাৰেষ্ট আছে তেতিয়া কি হ'ব যদি মোৰ ভিডিঅ' নোচোৱা মানুহে বেছিভাগে মোৰ ভিডিঅ'টো অ'পেন কৰি দিয়ে তেতিয়া মোৰ ভিডিঅ'টোত অ'পেন কৰি বন্ধ কৰি দিছে কাৰণ গেমিং ভাল পোৱা মানুহকেইটাই মোৰ ভিডিঅ'টো টেকনিকেল ভিডিঅ'টো অ'পেন কৰিছে লগালগ চাই কিনে বন্ধ কৰি দিছে কাৰণ ইণ্টাৰেষ্ট নাপালে তেতিয়া মোৰ ভিডিঅ'টোৰ আৰু পিছত ৰিকমেণ্ড নহয় কাৰণ চাই কিনে যেতিয়া অফ কৰি দিয়া হয় তেতিয়া ইউটিউবে ভাবে যে ভিডিঅ'টোত একো নাই বুলি ভাবে তেতিয়া পিছলৈ আৰু ৰিকমেণ্ড নকৰে আৰু ঠিক তেনে সময়তে যদি মই টেকনিকেল ভিডিঅ' বনাওঁ আৰু টেকনিকেল ভিডিঅ' চোৱা মানুহে যদি মোৰ ভিডিঅ'টো চায় আৰু সম্পূৰ্ণকৈ চায় লাগিলে 10জনেই মোৰ ভিডিঅ' নাচাওক কিয় 10জনে যদি সম্পূৰ্ণ ভিডিঅ'টো চাইছে তাৰপিছত ইউটিউবে আৰু নেক্সট 20জনক মোৰ ভিডিঅ'টো ৰিকমেণ্ড কৰে গতিকে এনেকুৱা অডিয়েঞ্চ আমি চাব লাগিব যিয়ে ভিডিঅ' মোৰ টাইপৰ ভিডিঅ' চায় এনেকুৱা নহয় যে আপুনি চবতে শ্বেয়াৰ কৰি দিলে ভিউজৰ কাৰণে আপুনি শ্বেয়াৰ কৰি দিলে সেইটো একেবাৰে কৰিব নালাগে মই আগতে জনা নাছিলোঁ এইটো কথা নতুনকৈ গম পাইছোঁ গতিকে আপোনালোকেও এনেকুৱা ভুল নকৰিব আপোনাৰ কেটেগৰীৰ যিবিলাক অডিয়েঞ্চ আছে তেনেকুৱা ধৰণৰ অডিয়েঞ্চক আপুনি আপোনাৰ চেনেললৈ আনক তেতিয়াহে আপোনাৰ চেনেলটো সোনকালে গ্ৰ' হোৱাৰ চান্স থাকিব এতিয়া অডিয়েঞ্চ কেনেকৈ আমি আনিম সেইটো এটা নতুন কথা হ'ল তো আপুনি ভাল কণ্টেণ্ট বনাই যাওক অডিয়েঞ্চ আপুনি নিজে আনিব লাগিব এতিয়া অডিয়েঞ্চ অনাৰ কিছুমান সৰু ট্ৰিক আছে গতিকে সকলোখিনি কথা কম নেক্সট পিছত আৰু যেতিয়া ভিডিঅ' বনাই থাকিম কথাবোৰ কৈ গৈ থাকিম আপোনাৰ যদি ইউটিউবক লৈ কিছুমান সৰু সুৰা ডাউট থাকে তেনেহ'লে কমেণ্টত জনাই দিব গতিকে আজিলৈ ইমানতে ৰাখিছোঁ পুনৰবাৰ আকৌ লগ পাম যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইকো কৰি দিব আৰু যদি আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ